কৰোনা ভাইৰাছ আমাৰ কাৰণে দিছে, ভালৰ কাৰণে। ৰাস্তাতটো ওলাই যাব পৰা নাই। এনেকুৱা অৱস্থা হৈছে যোৱাকালি ৰাতিৰ পৰা, মানে যোৱাকালি ৰাতি লাষ্ট আছিলে ঘৰত চাউল, কচু ঢেকীয়া সিজাই খাই আছিলো, একো নাছিলে। যোৱাকালি ৰাতিৰ পৰা মানে আমাৰ ঘৰত এতিয়া চাউলো নাই, ৰাস্তাটো ওলাই যাব পৰা নাই। আৰু এয়া মোৰ মা হয় দেই। নমস্কাৰ ছাৰ। উঠিব নোৱাৰা নিচিনা হৈছো। মইতো ভাত নাখালে থাকিবই নোৱাৰো। ঠাণ্ডা ভাত হলেও মোক কেইটামান লাগে। এতিয়া মই মানে উঠিব নোৱাৰা নিচিনা হৈছো। পোৱালি ক'পা কম, সৰু ছোৱালীও অৱস্থা নোৱাৰি গৈছে। ক'পা আনিম? আগতেতো অৱস্থাটো ভালে আছিলে অকমান, এইকেইদিন বন্ধ যেতিয়া পৰি গ'ল মানে এইবিলাক দেখিছেই চাগে, পুৰা সোমাই গৈছে। মানে অৱস্থা বহুত বেয়া হৈছে, জাষ্ট ওলাইও যাব নোৱাৰো। আৰু সাহায্য বিলাক দি আছে কৈছে না চৰকাৰে, সাহায্য আমি একোৱে পোৱা নাই। কিয় পোৱা নাই? মেইন ৰাস্তা কাণৰ খিনি, আমাৰ এখন ভিতৰুৱা গাঁও, মেডিকেল কলেজৰ ওচৰত গাঁও বুলি কয়, ৰাস্তা কাণৰ খিনিক দি থৈ গৈছে, কিন্তু আমি এতিয়ালৈকে বৰ্তমান একো খাব পৰা নাই। আৰু ইয়াতনো কোনে কাক দিব, কাৰণ চবেই দুখীয়া মানুহ, এডোখৰত যিমান আছে গোটেইখিনি মানুহ দুখীয়া। আৰু মানে এতিয়া এনেকুৱা হৈছে, মই ইয়াত মাৰ দুখ দেখি মই থাকিবও মন যোৱা নাই, কিন্তু এতিয়া যাবও নোৱাৰিলো গাড়ী বন্ধৰ কাৰণে। এতিয়া মা মানে হাজিৰা কৰিও খুৱাব পৰা হেৰি নাই, ক'ত যাব? চব দুখীয়া ছাৰ, কাৰো ওচৰত বিচাৰি যাবলৈ উপায় নাই, চব দুখীয়া ইয়াত। মেইন ৰাস্তাত চবৰ ঘৰতে দিলে, 2বাৰ 3বাৰ দিছে, আমি পোৱা নাই ছাৰ। নাতি কাৰণে চলাইছে ছাৰ। শাক কিমান খাম পথাৰত বিচাৰি বিচাৰি। এতিয়া ভাত, কালিৰ পৰা ভাতেই নাই। যোৱাকালি ৰাতি কোনোবাই যদি সাহায্য অকণ দিব পাৰে, সেইটোতো কিবা এটা যদি পালো হয় ছাৰ, ইমান ধন্যবাদ দিলো হয়। কিবা এটা কৰক ছাৰ পাৰিলে। এই বালিগাঁও, এইডোখৰ আমাৰ গাভৰু বালিগাঁও, কোচগাঁও। হাজিৰা কৰি খাই থাকোতেতো ঠিকেই আছিলে, ডেইলি হাজিৰা কৰি খাই আছিলে, ডেইলি মানে ভন্টি আৰু মা আছে ঘৰত, ডেইলি চলি আছিলে। আজিতো কিমান দিন হৈ গ'ল বন্ধ, যিকেইটা কৰি মেলি গোটাইছিলে সেইকেইটা খাইও এতিয়া খতম। যোৱাকালি ৰাতিৰ পৰা মানে এনেকুৱা হৈছে, কাৰ ঘৰত যাব, কোনে দিব? কাৰণ চব দুখীয়া মানুহ, কোনেও কাউকে দিব নোৱাৰে। যিখিনি চৰকাৰৰ পৰা সাহায্য দিছে বা কোনোবাই নিজৰ ভাৱেও সাহায্য দিছে, সেইখিনি ৰাস্তা কাণৰ মানে ভাল ভাল মানুহখিনিকে দি থৈ গৈছে। শুনিব পাইছো 2-3 ঘৰক মানে দিয়া মানুহকে দিছে, কিন্তু আমাৰ নিচিনা ইয়াৰ ঘৰ দেখিছে নহয়, আমাৰ নিচিনা দুখীয়া মানুহৰ মানে একো পোৱা নাই এতিয়া। আৰু মাৰ দুখ দেখি মানে মোৰ এতিয়া এনেকুৱা লাগিছে, মই হয়তো বন্ধৰ আগত মই ইয়াত নাহাহেঁতেনো। আৰু মোৰ এজনী ছোৱালী আছে 6 বছৰীয়া। এতিয়া ছোৱালীজনী মানে যোৱাকালি ৰাতিৰ পৰা ভোকত মানে থাকিব পৰা নাই। ওচৰৰ মাহী এজনীয়ে এইয়া ৰখি আছে, মাহী এজনীয়ে মাতি নি পেলাই ভাত কেইটামান খুৱাইছে। তেওঁতো নাই, তেওঁ ক'ত পাব? তেওঁ হাজিৰা কৰে ডেইলি, তেওঁ ক'ত পাব? তেওঁ পাবলে নাই। তেওঁ মোৰ ছোৱালীজনীক মাতি পেলাই খুৱাইছে। আজি আমি জাষ্ট কিবা কচু ঢেকীয়া বিচাৰি আনিলে খালো, কিন্তু কচু ঢেকীয়া যিমানেই নাখাওঁ, কিন্তু ভাতকেইটাৰ নিচিনা কেতিয়াও নহয়। সেইকাৰণে যদি পাৰে, আপোনালোকৰ যদি এই লাইফটো দেখি আছে, এতিয়া শিৱ মন্দিৰ ভিতৰৰ ফালে আছে এখন, কোচগাঁও চাইডে, বালিগাঁও বুলি কয়, মেডিকেল কলেজৰ ফালে। কোনোবাই যদি পাৰে, আপোনালোকে যদি দিছেও কাৰোবাক সাহায্য, তেন্তে সেই ৰাস্তাখিনিকে যে ঘনাই ঘনাই দি আছে, অকমান যদি ভিতৰলৈ আহি আমাকো অলপমান দিয়ে নহয়, আমিও মানে অকমান আমাৰ পেটটোৱে ঠাণ্ডা পাব। কাৰণ কিয় জানেনে, আমিও বহুত ভোকত আছো, মানে পাৰা নাই আৰু। সেইকাৰণেহে লাইফটো কৰিলো, কাৰণ মই ভাল পাইছো আমি কৰোনা ভাইৰাছৰ কাৰণে বন্ধ দিছে আমাক। নিজে নাখাই নমৰে, কিন্তু এটা মানে মানুহৰ সহ্য সীমা থাকে, নাখাই নমৰো আমি, বাচি থাকিব পাৰিম। কিন্তু এটা জাষ্ট মোৰ 6 বছৰীয়া ছোৱালী এজনী আছে, ছোৱালীজনীও মানে বেয়া লাগিছে। এতিয়া বাপেকক ফোন কৰে, কান্দে, পাপা মই খাব, ভোক লাগি আছে, কিন্তু বাপেক আহিব নোৱাৰে তেজপুৰৰ পৰা, কাৰণ বন্ধ। সেই বুলিয়ে কৈছো, যদি আপোনালোকে সাহায্য দিও আছে, সেই মুখৰ মানুহখিনিক দি থৈ নাযাব, কমচে কম অকণ ভিতৰলৈও আহিব। মই বুলিয়ে নহয়, তেনেকে বহুত মানুহ আছে। এতিয়া মোৰ মোবাইল আছে কাৰণে মই লাইভ কৰিছো বা কৈছো, কিন্তু ভিতৰৰ ফালে আৰু মানুহ আছে। আমিতো দুখীয়া, বহুত দুখীয়া, মোৰ মা ঘৰখন, কিন্তু ইয়াত আৰু দুখীয়া মানুহ আছে, তেওঁলোকলৈ এবাৰ চাব। সেইজনী এজনী ভন্টি হয় দেই। পাৰিলে অকণ সহায় কৰিব আপোনালোকেও, আমি বহুত ভোকত আছো। অকণ ভিতৰৰ চাইডে গাঁও বিলাকক সোমাই অকণ চাব, মানুহ বিলাক কেনেকে আছে, আপোনালোকৰ নিজৰো বেয়া লাগিব।
তাইক কান্দিছে, মোৰে বেয়া লাগিছে তাইক কান্দাৰ কাৰণে। কিন্তু লাইভটো কৰিবলগীয়া নহয়, কিয় বহুতে হয়তো বেয়াও পাব পাৰে কিয় লাইভ কৰিব লাগে, কিন্তু মই এটা কাৰণেই লাইভ কৰিলোঁ যে আপোনালোকে কমচে কম অকণ ভিতৰৰ গাঁওখন চাব। মানে মুখৰ মানুহখিনিকে যে দিব চবেই মানে মুখতে পাইছোঁ কাৰণে দি গৈছোঁ সেইটো নহয়, অলপমান ভিতৰৰ ফালেও মানুহবিলাকক চাব। বহুত দুখীয়া দুখীয়া মানুহ আছে এইখন গাঁৱতো, এখন নতুনকৈ বহা গাঁও হ'লেও মানে বহুত দুখীয়া মানুহ আছে। সেই মুখৰ পকা পকা ঘৰকেইখনত দি গ'লোঁ বোলে মুখতে পালোঁ তেনেকুৱা ধৰণৰ নহয়। এজনী মোৰ ছোৱালী, তাই পেটৰ ভোকত তাই শুই আছে, কিন্তু তাই বাপেকলে ফোন কৰে, পাপা মোৰ ভোক লাগিছে। বাপেকে কি কয় জানে, যে হ'ব দিয়া থাকাচোন তেনেকে, মই যেতিয়া খুলিব পাৰিম গাড়ী খুলে মই লৈ আহিমগৈ। কোৱা অকণমান ভিতৰৰ ফালে আহি পেলাই অকণ আমাক সাহাৰ্য কৰিব কোৱা। অকল আমাক বুলিয়ে নহয় গোটেই গাঁৱৰ মানুহখিনিকে কাৰণে সাহাৰ্য কৰিব কোৱা। আমাৰ এইফালে আহিব, ইয়াত গাড়ী চাউল দালি দিয়া নাই, বেলেগ গাঁৱৰ ফালে সেয়া দি আছে। আমাৰ আইতা দোকানৰ পৰা আনিব হৈছে। দোকানৰ পৰাতো আনিব পইচা নাই কোৱা। কাম কৰিলেহে পইচা পাব, হয়নে নহয়? কৰোণা ভাইৰাছে আমাৰ কাৰণে দিছে ভালৰ কাৰণে।